Hello guys, welcome to my back to my channel Dilmoni bhai tu channel আপোনালোক স্বাগতম জনাইছো আজি যেহেতু বিহু আপোনালোক হব যেহেতু ভালে থাকে ন মু ভাল আপোনালোক মই এটা গা চা ধুই ললো এটা মেজিক হলৈ যাও আৰু আপোনালোকে কমেন্ট এটা দিবচোন কেনেকুৱা লাগিছে মই চুলি তুলি চাথং চাক আপোনালোকে কাপোৰখিনি মই পিনিলো মই একদম কাপোৰ চাপোৰ পিনি ললো মই বিহু বুলিলে কাপোৰ চাপোৰ একো লোৱা নাই মই মোৰ পত্নী আৰু তাৰছত মোৰ বেবিটোক দি দিছোঁ তাৰপিছত মই কাপোৰ বুলিবলৈ একো লোৱা নাই মোৰ আছে কাপোৰ যিহেতু মই বিহুৰ আগত এটা স্পৰ্টিং লৈছোঁ তাকে চলাই দিম আৰু এতিয়া মই মেজিক ঘৰলৈ যাম আপোনালোকে চাই যাই থাকক একাধিক্ৰমে গা চা ধুই ল'লোঁ একদম বিহু বুলি গামোচাখন ডিঙিত মাৰি ল'লোঁ এতিয়া যাই থাকক মেজিক ঘৰলৈ ঘৰৰ পৰা আহি আছোঁ এতিয়া খোজকাঢ়ি আহি আছোঁ গাঁৱৰ মাজৰ আহি পাইছোঁ আৰু বৰমাহঁতৰ ঘৰ কিনাৰতে মেজিক ঘৰটো আছে গৈ আছোঁ আৰু বেছি নাই আৰু 500 মিটাৰমান আছে গৈ আছোঁ লাহে লাহে ফাইনেলি আৰু মেজিক ঘৰ আহি পালোঁ এইটো হৈছে মেজিক ঘৰ একদম গান পোৱা বজাই আছে গৈ আছোঁ ধামাকা কৰিবই যায় যে গাহৰি মাংস আছে গাহৰি মাংস খাম কৰি যায় পেনে ইচ ফাইনেলি মেজিক ঘৰ আহি পালোঁ এইটো হৈছে মেজিক ঘৰ এদিকে খানা বনাই একদম চলি আছে পুৱা মেজিক ঘৰ পৰা আহিব লগা হ'লে মই স্ক্ৰীনখন লিব ঘৰত আছে স্ক্ৰীনখন লৈ আনো ঘৰৰ পৰা এয়া ভাত বনাই আছে বৰ্তাই আৰু দুইটা বৰ্তাই আছে এদিকে মাংস মাছ ফ্ৰাই কৰি আছে এদিকে ফ্ৰাই মানে এইখিনি পানী গৰম কৰি আছে এয়া মেজি বাপেক মাক পুতেকে আমাৰ অসমীয়া সমাজত কয় মানে সেইকাৰণে আমাৰ তিনিটা ডাঙৰ সৰুকৈ বনাই বাপেক মাক আৰু এদিকে ভেলাঘৰ ইমান ইষ্টাৰকৈ বনাব নাপালোঁ শাক চব্জি কাটি থৈ আহিলোঁ একদম মাংস চাংস একদম ওলাই পিনে থৈ আহিলোঁ এটা ভাত টকাই হোৱা সময়তহে আহিম খাবা এতিয়া এনে কৰি থাকি গান চান শুনি থাকিম নোৱাৰা হয় একদম পাছত ভাত খোৱা টাইমতহে আহিম মোৰ পত্নীখিনি আৰু বেবীখিনি গোটেই মা পৰিয়াল গোটেইটো আহিম আৰু ভাত খোৱা টাইমতহে আহিম তামান একদম মাটিমাহ বইল কৰি আছে আৰু একদম গাহৰি এইটো চাইডে ভাজি আছে মাটিমাহ গাজি বনাব যে সেইবোৰ গাহৰি ভাজিলে একদম মজা লাগিব আজি ভাত চাত ৰেডি হৈ গ'ল সকলোকে খাব মাতিব আছে খাব নাহাৰ কাৰণে সকলোৱে একদম খং পোৱা একদম খং কৰি আছে কি হ'ব একদম ভাত চাত চব বনাই গ'ল চব্জি তব্জি চব বনাই হৈ গ'ল একদম খাবহে লাগে এতিয়া আমি এতিয়া একদম খাই আছোঁ পুৱা যিহেতু অসমীয়া সমাজ নহয় এইটো গিলানটো খাব লাগিব নহয় মই নাখাওঁ কেতিয়াবা আহিছে খাই আছে গিলানে মই আহি আছে খোৱাহে গ'ল খোৱা ফূৰ্তি কৰিব এই একদম বিহু বুলি কলিজা তামান ফোন দিছে কি হ'ব আমাৰ কলিজা খোৱাই মেইন একদম শুই থাকিবই মানে একদম ভাত খাব শান্তি নিদিবই চাগে যে পুৱা শুই আছে ৰাতি অশান্তি পুৱা হৈ থাকে আমাৰ কলিজা বহুত অশান্তি দিয়ে একদম মোক বহুত ভাল লাগিছে মোৰ প্ৰিয় বংশৰ গাহৰি একদম তেলটোকো পাই লওঁ যেতিয়া একদম ক'বই নালাগে পুৱা খাওঁ দিছোঁ এই কি কবি একদম ভাত বাঢ়ি আহি গৈ আছে দি আছে একদম এতিয়া কলিজা মই একদম ভোজ খাব গ'লো একদম কলিজা আছে একদম মোবাইল ভাত চাত দি আছে পুৰা খাওঁহে আজি বেবী আছে মামীহঁত বৰমাহঁত সকলোৱে একদম ভাত চাত বগাই দি আছে মাংস দি আছে মাছ দি আছে একদম আমিও আমাকো দিলে এতিয়া মই খাই আছোঁ বা দালি আছে বোলা ন দালি খাবি দে খালি মাংসহে খাব দেহি খালি মাংসহে দি খা খাই একো নহয় ডক্টৰে চব খাবই দিছে খাবই দিছে চব তেল ঠিকে আছে একদম কোমোৰা নিচিনা আপুনি আছে মোৰ ভাত খাং লাগি আছে কিন্তু খাব নোৱাৰে ৰাইজে মিলি সকলোৱে খালেহে মানে মই ভাত খাব পাৰোঁ আমাৰ সমাজৰ এইটো নিয়ম সকলোৱে একেলগে খাব লাগিব মানে ভাত খাব নোৱাৰিম মানে নিজে মানে সেইটো কাৰণে আমি মই মাংস পোৱা খুজি আছোঁ মানে খাই হ'লে আৰু মাংস খুজি ভাতত লৈ সেইকাৰণে লুকাই লৈছোঁ একদম ভাত চাত খাই ল'লোঁ একদম গাহৰি মাংস পোৱা খাই ল'লোঁ আমাৰ কলিজা খালে একদম ডিঙি ঘৰলৈকে খাই ল'লোঁ এতিয়া আমি ঘৰলৈকে গৈ আছোঁ যিহেতু আইতা অকলে আছে সেইবাবে আমি ঘৰত থাকোঁগৈ এতিয়া ঘৰত মানুহ কোনো নাই এইবিলাক দেখিছোঁ এইবিলাক একদম পুৱা খানা খাই আছে বে একদম পুৱা খানা আছে পুৱা গাহৰিহে খাই আছে গাহৰিয়ে মাটিমাহে পুৱা গাজি বনাই দিছে তামোল মাৰি আছে বে চিলিকি মাৰিছে আমিও খালোঁ ডিঙি ঘৰলৈকে তেলে চেলে খালোঁ তেলখিনিয়ে খাইছোঁ তেল খাই বেছি ভাল পাওঁ যে সেইখিনি খাই আহিলোঁ
আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহু হিয়াভৰ শুভেচ্ছা জনাইছিলোঁ আৰু মেজি জুয়ে সকলোকে জীৱনৰ সুখ দুখ কঢ়িয়াই আনক তাই কামনা কৰিলোঁ। হেপী ভোগালী বিহু। এই ভিডিঅ'টো ইমান নকৰিলোঁ কালিলৈকে যিহেতু মহজুদ আছে মহজুদ মই ভাল ভিডিঅ' কৰি আছোঁ আপোনালোকে চাব আৰু এতিয়া এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব।